মানুহ দেখিয়ে হাতীয়ে ভয়তে পলাইছে গাইছ এনেকা লাগিছে গৰু চৰাবলৈ আহিছে লিখিয়া লাগিছে কিন্তু গৰু জেগাত হাতী আছে গাইছ ঠিক আছে পলাইছ কেলে ৰে ভাই গাইছ ইমান ওচৰৰ পৰা আজি ফাৰ্ষ্ট টাইম মোৰ এক্সপেৰিয়েঞ্চ কিমান ওচৰ চাইছে আপোনালোকে ঠিক আছে গাইজ মোৰ 1200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বাকী অতি সোনকালে 5K কৰি দিব বুলি আশা কৰিছোঁ সো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ থাম্বনেল চাই আপোনালোকে অবভিয়াছলি গম পাইছে আমি ক'ত গৈ আছোঁ এতিয়া ঠিক আছে হাতী ওলাইছে তো অকণ গৈ আহোঁ যাওঁ ফোন এটা আহিলে খুৰা এজনে ফোন কৰিলে বৰ্তমান অন ডিউটিত আছোঁ ঠিক আছে আমাৰ এই দাদা এজন পুৰা বিজি ৰাতিপুৱা খনতে তো গাইছ এতিয়া ঘৰ আহিলোঁ ঘৰ আহি পিনি বাইকটো ল'ম চ' গাইছ ফাইনেলি আমি ওলালোঁ এতিয়া দেখাই আছোঁ গোটেইখিনি ক'ত আছে কি আছে ক'ত বহুত জাকৰীয়া আছে ঠিক আছে ৰাস্তা দেখিছেনে গাইছ আমাৰ বোলে অহা ৰাস্তাটো কি অৱস্থা হৈছে গোটেই প্লানবিলাক বনি পিনি ৰাস্তা এনেকুৱা অৱস্থা এইটো গাইজ ইয়াত ব্লক ইটা পৰা আছে এইকেইটা চব গোটেই ব্লক ইটা পৰা আছিলে বাট ইমান ডাঙৰ ডাঙৰ গাড়ীখিনি আহি পিনি এই অৱস্থা হ'ল গাড়ী এই বৰষুণ বতৰৰ বাইক চলোৱা মজাটোৱে বেলেগ গাইজ ভিডিঅ'টো চাই ভিডিঅ'টো চাই কেনেকৈ লাগিছে কমেণ্ট কৰি ক'ব ঠিক আছে ৰাতিপুৱা বাৰিষা বতৰ একদম পুৰা বহুত মজা লাগিছে বাইক চলাই ঠিক আছে গণপুৰ সোমাই যায় ৰাস্তা এইটো তো এইফালে গণপুৰৰ পাকঘৰ যোনটো আছে তাতে ওচৰত ৰখিব কৈছে আমাক গাইজ মোৰ 1200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বাকী অতি সোনকালে 5K কৰি দিব বুলি আশা কৰিছোঁ তো এতিয়া গাইজ ৰেগুলাৰ ভিডিঅ' আহিব ন' টেনশ্যন ন' ডিলে ঠিক আছে মানে কিবা না কিবা কণ্টেণ্ট দিমেই গাইজ ঠিক আছে ভিডিঅ' দিম আপোনালোকে চাব গাইজ আপোনাৰ ভিডিঅ'টো চাবলৈ ৰেডি থাকক ঠিক আছে আমি এইটো চব গাইছ আৰু হাতী চব বাইকটো পাৰ্ক কৰি লওঁ ইয়াত ভালকৈ চ' গাইছ আহি পালোঁ হাতীৰ ওচৰত গাইজ পাত খাই আছোঁ কেনেকৈ মানুহ চব গাইছ সেইটো এটা গোটেইখিনি গাঁৱৰ মানুহ ওলাই আহিছে সিহঁতক আমি ওচৰত যদি যাওঁ বা সিহঁতক আমি ধ্যানটো যেন আমি ভংগ কৰি দিওঁ ন তো তেতিয়া আমাৰ ওপৰত এটেক কৰিবলৈ চিধা আহি যাব ঠিক আছে বাকী চাই চাওক কেনেকৈ খাই আছে চব চ' গাইছ আপোনালোকৰ হাতীৰ খোজটো দেখাইছোঁ ঠিক আছে তো এইটো চাওক এইফালেদি আহিলে চাগে মেবি মাই গেছ তো এইটো ইয়াত পূৰা শ্লিপ মাৰিছে ইয়াত দেখিছে নে ইয়াত হাতী খোজ মোৰ আইডিয়া মতে গাইছ এইফালেদি হাতী গৈছে কাৰণ খোজটো চাওক তো এইফালেদি যাওঁ আমি গৈছে আহক গাইছ অকণ ওচৰ আহি গ'লোঁ ঠিক আছে বাগানৰ মাজে মাজে গাইছ ঠিক আছে লাইন লৈ আছে হাতীকেইটা যাবলৈ সেইকেইটা চাওক যোনটো ডাঙৰ থাকিব সি লিড কৰিব তো লিড কৰি চিধা যেনেকৈ যাব সৰুবিলাকে তাৰ পিছে পিছে গৈ থাকিব ঠিক আছে গাইছ তো এইটো যোনটো হয় ন এই লিড কৰি আছে বাকী চব লাহে লাহে লাইন লাগি আছে চ' এতিয়া গাইছ খেদি এইফালে লৈ আহিলে ৰাস্তা লৈ আহিলে ঠিক আছে তো এইটো আমাৰ যোনটো এৰিয়াটো হয় আমাৰ ৰমং হৈ পিনি এইটোত ওলাই যাব এইডোখৰত পাৰ হ'ব তেতিয়া দেখাওঁ আপোনালোক চাই থাকিব গাইছ পূৰা ইয়াত এইটো হোলা হয় ঠিক আছে বাগানৰ মাজত হোলা হয় তো ইয়াত গোটেইখিনি আহি পেলাই এইটো যদি পাৰ হ'ব তো আমাৰ এইফালে এৰিয়াটো সোমাই যাব ৰমং সোমাই যাব ঠিক আছে গাইছ এনেকুৱা লাগিছে গৰু চৰাবলৈ আহিছে লিখিয়া লাগিছে কিন্তু গৰু জেগাত হাতী আছে গাইছ ঠিক আছে জিন্দগীত ইমান ওচৰৰ পৰা হাতী চাইছোঁ ঠিক আছে চাওক আপোনালোকে ঘৰ আছে হাতী গাইছ ইমান ওচৰৰ পৰা হাতী গাইছ প্ৰথম লাইফত প্ৰথমবাৰ চাইছোঁ ঠিক আছে গাইছ বোকা চাফা কৰিছে দেখিছে আপুনি বোকা চাফা কৰি ইয়াতে ঘাঁহ খাই আছে এই ঘূৰ সেইফালে যা সেইফালে যা যা গাইছ আপোনালোকৰ যদি কঠীয়া চঠীয়া মাৰিব আছে ন কণ্টেক্ট দিব গাইছ কণ্টেক্ট লৈছে হাতীৰ ঠিক আছে দেখিছে নহয় কেনেকৈ কঠীয়া মাৰিছে চাফা কৰিলে ইমান জল্দি বহুত সোনকালে হৈ যাব গাইছ ঠিক আছে গাইছ কিমান ওচৰ চাওক আপোনালোকে চাব পাৰে আমি এইডোখৰত আছোঁ এইটো হাতী ঠিক আছে দাঁতটো চাওক কিমান ডাঙৰ ভৰিত মাৰিব চাব দেই ভৰিত মাৰিব বোকা কেনেকৈ চাফা কৰিছে চাব হা গাইছ ইমান ওচৰৰ পৰা আজি ফাৰ্ষ্ট টাইম মোৰ এক্সপেৰিয়েঞ্চ ঠিক আছে কিমান ওচৰ চাইছে আপোনালোকে ঠিক আছে বাকী ভাই কেনেকৈ কঠীয়া মাৰিছে দেখিছেনে আপোনাক কণ্টেক্ট দিব গাইছ আমাক ঠিক আছে কণ্টেক্টটো আমি পামেই আৰু দি দিব ঠিক আছে কমেণ্ট কৰি দিব ঠিক আছে বাকী এতিয়া বাইকটো ল'ম আমাৰ এইফালে যাম এতিয়া বাইকটো ক'ত ৰাখিলোঁ মই পাহৰি গ'লোঁ গাইছ ঠিক আছে এতিয়া গোটেই বাগানে গোটেই চাই আছে
বাকী মটৰ ব্লগ চুইচ কৰিছোঁ গাইজ তো বহিনৰ ভিডিঅ'টোত কেনেকুৱা লাগিছে বা কমেণ্ট কৰি নিশ্চয় ক'ব চ' ফাইনেলি গাইজ মোৰ বাইক পাই গ'লোঁ বিচাৰ ঠিক আছে এইটো হয় ভাই কৰি থৈ গৈছিলোঁ হাতৰ লগত যদি যাওঁ ন গাইজ তো বাইকটো ইয়াত থাকি যাব তো সেইকাৰণে বাইকটো এতিয়া লৈ যাওঁ এইবিলাক দেখিছে না এইবিলাক ন পাতঘৰ হয় ঠিক আছে মানে পাতঘৰ মানে কি আপোনালোকে যেতিয়া পাতবিলাক ছিঙি আনি পিনি জমা কৰে ইয়াতে আৰু পাতঘৰৰ পৰা গাড়ীত উঠাই মানে ফেক্টৰীলৈ লৈ যায় ঠিক আছে পাতঘৰবিলাক সেইটো কাৰণে দিয়া আছে জেগাই দিয়া আছে আৰু ইমান ডাঙৰ এৰিয়াটো গাইজ অভিয়াছলি পাতঘৰ বেছি হ'বই লাগিব কাৰণ ইমান এৰিয়া এটা জেগাতো নুজুৰিব ন সেইকেইটা আমাৰ গৰু ঠিক আছে লেটেকুজান নাযায় বোলে এইফালেদি মছজিদ ফালে ওলাই আহি গুটিবাৰী যাব গুটিবাৰী এটা ৰিজাৰ্ভ হৈ গাইছে গুটিবাৰীতে থাকে হাতীবিলাক চ' গাইজ এইফালে মছজিদ আছে ঠিক আছে এইটো হোৱাইট কালাৰ যোনটো দেখাইছে সেইটো মছজিদ হয় তো এটা কিনাৰেদি গুচি যাব 2-3টা ৰাস্তা আছে ইয়াত বাট সেই মছজিদে যাব এতিয়া এইফালে গৈ পিনি গাইছে এইফালে পূৰা গুটিবাৰী হেৰি আছে ৰিজাৰ্ভ আছে তাত সোমাই যাব চ' গাইজ হেৰিখিনি পাৰ হৈছে তো অকণ ক্লজিং হ'ম হৈ যাবা Hey, hold. পলাইছ কেলে ৰে ভাই ভয় কেলে খাইছ আজি বোলে উঠি গ'ল দিছে গাইজ নামিব পাৰ হৈ গ'ল এইফালে ঠিক আছে গোটেই চিধা গুচি যাব আপোনাৰ গুটিবাৰী ৰিজাৰ্ভ এটা আছে তালৈ গুচি যাব মানুহ চাইছে ভাই হাতী খেলাবলৈ ক'ত মানে হেৰি চেৰি লৈ পেলাই আহিছে মোবাইল চোবাইল লৈ মানে ফটো মাৰিলা নেকি ঘূৰিব চাব নাহে এতিয়া নিজৰ জেগাত যাবগৈ একদম জেকচন যাবগৈ সেইটো জানে যে ইয়াত এতিয়া মানুহ থৈ মানুহ দেখিয়ে হাতীয়ে ভয়তে পলাইছে বহুত দেৰি আছিলে বোলে বহুত দেৰি গৈছিলোঁ না আমি তাতে আছিলোঁ ৰাতিপুৱা 5:30 গৈছোঁ ন আমি 5:30 মানুহবোৰ যেতিয়া চিঞৰিছে তেতিয়াহে গম পাওঁ ঠিক আছে দিয়ক যাওঁগৈ ডিউটি আছে এতিয়া আকৌ চ' গাইজ এতিয়া হাতীখিনি এইফালে পাৰ হ'ল ন তো সিহঁতে যাব এতিয়া জেকচন নহ'লে গুটিবাৰী যাব তো তাত ৰিজাৰ্ভ যোনটো হয়তো আপোনালোকক ক'লোঁ অথনি ৰিজাৰ্ভ আছে তাত তো ৰিজাৰ্ভত তেওঁলোকে সোমাই যাব আকৌ নহ'লে এতিয়া যদি আমি আকৌ লেটেকু উঠাই দিয়া হ'লে আকৌ আমি আমাৰ এইফালে আকৌ বেক হৈ যোৱাৰ চান্স থাকিলে হয় এতিয়া গুটিবাৰী গৈছে গাইজ অকণমান চান্স পচিবিলিটিজ কম আছে যে ৰিটাৰ্ণ হোৱা যিহেতু মানুহ বহুত ওলাই গ'ল তো অভিয়াছলি এইফালে গুচি গ'ল আৰু মই ভিডিঅ' কৰাৰ চক্কৰত মই বাইকৰ চাবিটোৰ লগত পাহৰি থৈ গুচি আহিছোঁ বাইকতে লাগি গৈছোঁ চ' গাইজ আপোনালোকে ভিডিঅ'টো কেনেকৈ লাগিলে এবাৰ ক'ব যদি ভিডিঅ'টো চাই যদি মজা পালে প্লিজ গাইজ লাইক এটা মাৰি দিব আৰু কমেণ্টটো নিশ্চয় কৰি দিব আৰু গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা এণ্টাৰটেইনিং ভিডিঅ' কিছুমান পাই থাকিব আপোনালোকে ঠিক আছে এই তোমাৰ খুৰী আৰু ফুচকি ফুচকি হাতী চালা নাই হা হাতী চালা নাই দেখিল আমি 5:30 বজাতে আছোঁ গাইজ এতিয়া যাওঁ আমি ডাইৰেক্ট প্লাণ্টত যদি গাইজ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাৰি দিব আৰু বেল আইকনটো অলৱেজ অন কৰি ৰাখিব এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ তো আকৌ লগ পাম এনেকুৱা নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড বি ছেফ গাইজ